হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ এখন কি হৈছে এতিয়াহে হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেললৈ। মানে কি বনাম আৰু ভিডিঅ' জানেই যিহেতু কৰোণা গোটেইখন কি কৰি পেলাইছে গোটেই দেশতে লকডাউন ইফালে যাবা লকডাউন মুঠতে লকডাউন নুখোলে এনেই ঘৰতে থাকিনো কি কৰিম বোলো ভিডিঅ' চিডিঅ'কে বনাওঁ এনেই টাইম পাছ কৰা হ'ব। তো ব'লক দেখাই দিওঁ আমাৰ গাঁওখনত কি কি আছে কি কি নাই চাওক আৰু ব'লক এনজয় কৰক গাঁৱৰ ফিলিংছটো লওক। গাঁও বুলি ক'লে যেনে গাঁওখনত কি কি থাকে আপোনাৰ একদম ফ্ৰেছ বস্তু এইবিলাক এইটো কি বুলি কয় এইটো জিকা ঘৰুৱা জিকা এইবিলাক 100% এইবিলাক কি বুলি কয় আপোনাৰ ভেজাল নাই ইয়াত কোনো ঔষধ দিয়া নাই গোবৰৰ ভিত্তিত এতিয়া চাওক মজা মালটো সৰু কিন্তু এইটো মজা ফ্ৰেছ কোৱালিটি একদম মিঠা পাব খাই গাঁৱৰ বস্তু তাৰপিছত আৰু কি গাঁও বুলি ক'লে আহিব আপোনাৰ দিছ ইজ মধুৰিআম নাহিলে খালি কি হ'ল ডালটো ভাগি গ'ল মানে বহুত লোকচান হৈ গ'ল ডাল ভাগি গৈছে। এইবিলাক মধুৰি গছ মানে ল'ৰা ছোৱালীবিলাকে এনেকুৱা উৎপাত কৰে আপোনাৰ দেখিছে নাই গছৰ ডাল ভাঙি গৈছে ইয়াৰ ওপৰত উঠি মানে মধুৰি ছিঙিবলৈ আহে উপায় নাই আৰু এইবিলাক লোকক ক'লে কিতা ল'ব আমি আগতে তেনেকুৱাই আছিল সৰুতে উৎপতীয়া মহা কাৰ ঘৰত কি থাকে সেইবিলাকে আৰু কাৰ ঘৰত মধুৰি থাকে মধুৰি গছৰ ওপৰত উঠি স্কুললৈ যাওঁতে বাৰীয়ে সোমাই যোৱা এইবিলাক থাকেই আৰু মানে ৰিয়েল লাইফ এইবিলাক গাঁৱলীয়া ৰিয়েল লাইফ। তাৰপিছতে চাওক এইজোপা চৰি মানে ওপৰলৈ এনেকৈ ওপৰলৈ এইজোপা দিছ ইজ নাৰিকল এজোপা 100% ফ্ৰী নাৰিকল মানে কি পলিউশ্যন ফ্ৰী নাৰিকল মানে ইয়াত কোনো সাৰ দিয়া নাই। দিছ ইজ গোহালি জানেই এইবিলাক মহে কামুৰিব নোৱাৰে কাৰণে গৰুক আঁঠুৱা দিয়া আছে। মানুহ হ'লেই নহ'ব গৰুকো দিব লাগিব আঁঠুৱা গৰুকো মহে কামুৰে সেইকাৰণে এখন দিছ ইজ আঁঠুৱা। আৰু এইফালে ঘূৰি দিলে আহি গ'ল আমাৰ শাকনি বাৰী দিছ ইজ শাকনি বাৰী মানে কি হয় দিছ ইজটো বেছিকৈ দিছোঁ নকওঁ দিয়ক। এয়া হৈছে আমাৰ শাকনি বাৰী পূৰা গোবৰ দি অকল ইয়াত একো সাৰ দিয়া নাই অকল গোবৰ খালি মাল দেখা নাই চাগে মানে শাকৰ কথা কৈছোঁ পাচলিৰ কথা কৈছোঁ লাগি থকা ফলটোৰ কথা আছিলে ছিঙি খালে মানে খালোঁ সেইকাৰণে টকুলো হৈ আছে এয়া এইটি তামোলজোপা এয়া ধৰি আন এইবিলাক এটা দুটা থাকিব লাগে চাওঁ এইটো মালটো সৰু দেই মানে ধেনা মনাকেইটা আছেগৈ আৰু তাৰপিছত এয়া চাওক আমাৰ মিনু এটা আমাৰ এটা ঘৰৰ সদস্য আমাৰ মিনু এইফালে দিছ ইজ ৰিয়েল। চলক আগফালে যাওঁ তাত কিবা কৰি থকা দেখিছোঁ বলক মানে গাঁৱৰ বস্তু বোকা পানী দিছে নাই বোকা থাকিব গাঁৱৰ। আৰু আহি আমাৰ জুনুকী নমস্কাৰ দে আমাৰ জুনুকী দিছ ইজ পুখুৰী দিছ ইজ পুখুৰী আৰু ইয়াত টিংকণে মানে বৰশী টোপাই আছে মাছ কিমান বোলে মাছ মায়ে আমাৰ মায়ে বৰশী টোপাই আছে বৰশীত মাছ আহিছে নাই বৰশী টোপাতে বহুত ধৈৰ্য দেই যিটো মোৰ নোৱাৰোঁ মানে বহুত ধৈৰ্য। কি কাৱাই আহিছে চেনী কাৱাই আহিছে বোলে তোমাৰ এয়া কি মাছ এয়া আপোনাৰ পুঠি মাছ 4জনীমান আছে তাৰপিছত এইটো চাগে ৰৌ মাছ খাব লাগিব আজি ভালকৈ। কি কৰিছ বৰশী টোপাই আছে নে কি তোৰ নামটো কি ক দেখোন তোৰ নামটো ক জুন্তি কট কি কৰিছ তই বৰশী টোপোৱাকৈ মানে চাই থকা মজাটো বেলেগ ফিলিংছটো বেলেগ চাওক পুৰা চখীয়া টিপিয়াই আছে কি টোপোৱা আছে এইবিলাক বৰশী কি টোপ কেঁচু দেখ পুঠি এয়া কেঁচুৱে টোপোৱা আছে কেঁচু ধৈৰ্য লাগিব ধৈৰ্য ফল মিঠা বোলে
ধৈৰ্য লাগিব খালি পুঙাটো বিচাৰি পোৱা নাই কেমেৰাও এইটো দিছ ইজ আমাৰ গাঁও এখনেই সেইটো আমাৰ ঘৰ তাৰপিছত এইটো ৰাস্তা এইফালে আপোনাৰ ৰাস্তা এইটো গাড়ী গৈ আছে সেয়া তাৰপিছত এইফালে আছে এইটো আপোনাৰ কীৰ্তনঘৰ বনাই আছে নামঘৰ বুলি আৰু বনাই আছে এইটো কমপ্লিট হোৱাগৈ নাই কমপ্লিট হ'ব আৰু এইটো আমাৰ পুখুৰী এই ছোৱালী নামটো কি স্মিতা কটকী হে স্মিতা কটকী কি পঢ়ি আছে তৃতীয় চতুৰ্থ এই পাহৰিয়ে গৈছে কি ক'ব লকডাউনত মানে স্কুল নগ'লে গৈছে পাহৰি গৈছে তই কি পঢ়ি আছে কি পঢ়ি আছে ছিক্স অঁ একদম লকডাউনে খাই দিছে আৰু একদম লকডাউনে খাই দিছে মানে ল'ৰা ছোৱালীবিলাকে গমেই পোৱা নাই কোন কি শ্ৰেণীত পঢ়ি আছে এই ৰোল লং কৰ ৰোল লং ক'লৈ গৈছে এইফালে বয় এখনত বয় এখনত ৰোল লং কিমান আছিলে 32 তই 32 নম্বৰত পঢ় নে কি 6ত ক্লাছ কি ৰোল লং কিমান আছিলে 32 ল'ৰা ছোৱালী কিমান আছিলে 40টা লকডাউনত পাহৰি গৈছে এই ছোৱালী এইফালে আকৌ এইফালে ৰোল লং কিমান আছিলে 9 স্কুলখনৰ নাম কি আছিলে প্ৰাথমিক বিদ্যালয় 1 নং মানে কি কেমেৰা আগত কথা কওঁতে চবে খেলি মেলি হৈয়ে যায় আৰু সেইটোৱে কিয় স্কুলৰ নামটো কি প্ৰাথমিক বিদ্যালয় 1 নং উল্টা আছে ন 1 নং নিমুৰি প্ৰাথমিক বিদ্যালয় মানে কি কেমেৰা আগত কথা কওঁতে খেলি মেলি হ'বই হ'লে আপোনাৰ টাইম কিমান হ'ল টাইম 5:14 গৰু আনিছে মানুহবিলাকে আম পকিলে খাম বৰ্তমান নাই বাৰু এতিয়া খতম দিলোঁ আমি খাই এইফালে কি আনিছে গৰু আনিছে গৰু নে ছাগলী হে নামটো কি নাই এনেই নামটো কি কৈছিলে এতিয়া চেনি চম্পা আনিছে পথাৰৰ পৰা এইটো পলা আছে বেয়া কৈছে নে আৰু এটা কথা গাঁৱত থাকে যেতিয়া এটা বস্তু নেদেখাওঁ বহুত আধৰুৱা হৈ যাব সেইটো হৈছে দিছ ইজ গোবৰ দিছ ইজ আৰ্ট এণ্ড দিছ ইজ আৰ্টিষ্ট কি ক'ব এই মালটো যিখিনি কেপাচিটি সেইখিনি কোনো হাৰেই নাই আৰু এনেকুৱা হাৰেই নাই ই যিখিনি দিব পাৰে না এইটো চক এইটো ইয়াৰ নাই বুলি ক'ব পাৰি একোৱে নাই আৰু কি খেলিছ কি এইটো হা ক'ত যা লকডাউন মাস্ক ক'ততো হা ছোৱালীটো কি খেলিছ এইটো বৰটেঙা চাওঁ হাতত চাওঁ কোনে ছিঙিলে এইবিলাক চাওঁ হাতত দে দাঙি দে হাতত দে এই মস্ত এইটো ডাঙৰ হ'লে খাব পাৰিলোহেঁতেন মানে এই ঔষধি ল'ৰা ছোৱালী চব ছিঙি ভাঙি এদাই দিছে এইবিলাক দেখিছেনে কি কৰিলে ফুটবল খেলিছে বহ কি আছিলে তোৰ নামটো কি আছিলে অঁ আৰু তোৰ নামটো কি আছিলে স্মিতা কটকী এতিয়া কালি কি আছিলে গম পাৱ নাই নাপাৱ তই গম পাৱ নাই 15 আগষ্ট কি আছিলেনো 15 আগষ্ট জাতীয় পতাকা উত্তোলন কৰা নাই কি আছিলে 15 আগষ্ট মানে কিনো হা তই ক 15 আগষ্ট মানে কি ক স্বাধীনতা দিৱস হয় নহয় পতাকা উত্তোলন দেখিছিল নাই ক'ত দেখিছিলি স্কুল গৈছিলি কেলৈ নগ'লি যাব লাগে আকৌ পতাকা উত্তোলন কৰিব লাগে হয় নহয় জনগণৰ মনতে গাব জানা নাই ছোৱালী কি কৈছ কি হ'ল তই জানা নাই নাজানো জনগণৰ মনৰ নাজানে গাবলৈ কি জানো গান এটা গা এই গান এটা গাব একদম বিহু গাঁৱৰ জোচ গান এটা গা অঁ গা কুঞ্জলতা আকৌ ফুলি আছে নাচনী বনি দুলিয়াই মাতি আছে নেযাওঁ বুলি নগবা বেৰা পাব চিৰদিনৰ কালতে বিদায় ল'ব মজা তালি মা ছোৱালী তালি মা মজা এবাৰ এই ছোৱালী গাব নমস্কাৰ মোৰ নাম শ্ৰীমতী স্মিতা কটকী মই এটা গান গাম একদম লাইক কৰি দিব গান গাব ঘূৰাই চেৰেকি
তোলৈ মনত পৰি থাকে পুৱা গধূলি না 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 বাজনা দি দিছে নি পানী ভেকুলীহে মাতিলে জানা তুৰুক তুৰুক তোলৈ মনত পৰি থাকে তুৰুক তুৰুক অ দেহা তুৰুক 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 খেৰ মটং নকৰোঁ মই খেৰে বৰঙা আমাৰ নাচি নাচি আছে কৰঙা অ কঁকাল ঠৰঙা নমস্কাৰ আৰু কি জানো কি খাই ভাল পাওঁ মই আম খাই ভাল পাওঁ আম খাই ভাল পাওঁ তই কি খাই ভাল পাওঁ মই কঁঠাল খাই ভাল পাওঁ বা আম কঁঠাল খাই ভাল পাওঁ আৰু আনাৰস কেনেকুৱানো খাবলৈ আনাৰস খাবলৈ কিছুমান ভাল থাকে কিছুমান বেয়া থাকে কিছুমান ভাল লাগে কিছুমান বেয়া থাকে আমৰ পোক খাই পাইছে নাই আমৰ পোক খাই পাইছে নাই আমৰ যে পোক যে ওলায় পোক কেলে খাবি পুখুৰীত হাতিব পাৰিবি আগতে আমি খাওঁ এই যে পুখুৰী দেখিছে নাই এইটো সেইটো পুখুৰী দেখিছে নাই পুখুৰীত হাতিব পাৰিবি খাবি আম খালে কি হয় পুখুৰীত হাতিব পাৰে কবিতা এটা গা কোনজনে গা কবিতা কোনজনে গাব গা গা কবিতা নাজানো জিলাখনৰ নাম কি কৰে জিলাখনৰ আমাৰ জিলাখনৰ নাম কি কৰে জিলা লখিমপুৰ হয় নহয় ছোৱালী হয় মই কবিতা এটা গাব অঁ কবিতা গাব বোলে অঁ শুৱনি আমাৰ ভৰাগাহনি শুৱনি আমাৰ ভৰাগাহনি শুৱনি আমাৰ ঘৰ শুৱনি আমাৰ পদূলি মুখৰ গধূলি গোপাল ফুলি থাকে মানুহৰ শুৱনি আমাৰ ভৰাগাহনি শুৱনি আমাৰ ঘৰ পদূলি মুখত গধূলি গোপাল ফুলি থাকে মানুহৰ শুৱনি আমাৰ সেইখন গাব নাজানো এই মজা হ'ব দিছ ইজ টেলেণ্ট সেইবিলাক টেলেণ্টৰ কথা টেলেণ্ট লাগিব কি খেলি জানো দেই ৰাস্তাত ফুটবল কি বৰটেঙাই ফুটবল খেলি আছে আৰু কি লাগে আৰু কৰিবি গাঁও মানে যা গধূলা হ'ল যা ভৰিত ধুগে গধূলা হ'ল আৰু ভৰিত চাই ধুব লাগিব প্ৰাৰ্থনা কৰিব লাগিব কীৰ্তন ঘৰত প্ৰাৰ্থনা কৰিব লাগিব ৰ'ব দেই বস্তু এটা মনত পৰি গৈছে ঘপকৈ মানে দেখি বস্তু এটা মনত পৰিছে দেখাই আছোঁ ৰ'ব বেকত চক দিছ ইজ তুলসী গছ বুলি কয় ইয়াৰ পাত এটা এনেকৈ চিঙক মোহাৰক তাৰপিছত এনেকৈ তাৰ শুকান গোটেই কেইটামান লওক তাৰপিছত এনেকৈ মোহাৰি দিয়ক এইটো হৈ গ'ল আপোনাৰ চেদা আমাৰ লৰালি কালৰ চেদা বুলি কয় চেদা পূৰা খাইছিলে আকৌ তেনেকৈ বনাই এইটো গছ টকলা মানে কি ক'ব ছাগলীয়ে খাই গছ টকলা কৰি দিছে সেইটো একদম ভোট জলকীয়া আছিলে এটা খাই দিয়ক এটাতো খাব নোৱাৰে বাৰু মজা পাই যাওক আৰু একদম ভোট জলকীয়া যিটো মানে গোন্ধ না ফিলিংছটো কি ক'ম আৰু তো ইমানেই আছিলে আজি ভিডিঅ'টো কিনো ক'ম একো নকওঁ হ'লেও ক'ম যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মানে কি আৰু কৰি দিব আৰু ৰ'ব এইখিনিতে কথা এষাৰ ক'বলৈ থাকি গ'ল মানে কি হয় ইউটিউবত আজি মই ফাৰ্ষ্ট ভিডিঅ' আপলোড কৰিছোঁ তো মানে কেমেৰা আগত কথা কোৱা ইমান অভ্যাস নাই হ'লেও যি পাৰোঁ চেষ্টা কৰি চাইছোঁ আৰু যদি ভাল লাগিলে মানে ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা আৰু মই আপোনালোকক গাঁৱৰ ফিলিংছ দি যাব পাৰোঁ আৰু এইটো এতিয়া কাটি পিনি ঘৰত খাওঁগৈ আৰু হয় দিয়ক বাই বাই